এইটো হৈ আছে আমাৰ খানা খোৱা জেগাটো হ'ব ইয়াত আমাৰ আৰু আপোনালোকে চাব পাৰে বেলেগ পেণ্ডেলটো ইয়াত বনাই আছে। হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই ঘৰত গৈ আছোঁ। মোৰ অহাটো বহুত দিন হৈ গ'ল, 4-5 দিন হৈ গ'ল। এতিয়া মই ঘৰত গৈ আছোঁ। বৰ্তমান আছোঁ মই দীপাৰ ব্ৰিজৰ ওচৰত আছোঁ মই বৰ্তমান, আৰু এতিয়া মই ঘৰত গৈ আছোঁ। ঘৰত মানে এতিয়া চিলাপথাৰ যাম, তাৰপিছত চিলাপথাৰ সোমাই কিনে একটা কাম আছে। কাম একো নহয়, তাত নিমন্ত্ৰণ দিব আছে একটা জেগা, তাৰপাছত মই দিম আৰু তাৰপিছত মই ঘৰলৈ যাম। মই ভিডিঅ' বনাবৰ কাৰণে এইটো জেগাত আহিছোঁ, আপোনালোকে চাব পাৰে। তাত গ'লে মানে কিবা গাড়ীয়ে খুন্দাই দিলে আৰু কোনে ৰিক্স ল'ব ন। মানে মই এতিয়া ইয়াত আহিছোঁ, আপোনালোকে চাব পাৰে। বিন্দাছ ইয়াত বনাই আছে ভিডিঅ'টো। এইটো দীপাৰ ব্ৰিজ হয়, আপোনালোকে চাব পাৰে। বাৰু এতিয়া ওলাই আছোঁ মই। ভিডিঅ'টো কেনেকৈ লাগে আপোনালোকে চাই থাকক। চাব পাৰে মই আছোঁ বৰ্তমান ডিম্বুৰ ওচৰত। ইয়াৰ ভিউবিলাক আপোনালোকে চাব পাৰে, ইমান ধুনীয়া ভিউ আছে ইয়াত। পাহাৰ ওচৰত মিঠা পান খাই বাইক চলাবলৈ ইমান বঢ়িয়া লাগে নহয়। এতিয়া ডিমু পাম হৈছে, এতিয়া ডিমুত সোমাই কিনে একটা মিঠা পান লৈ ল'ম, তাৰপিছত আমি যাম। ডিমুৰ পৰা ওলাই আহিলোঁ মই এতিয়া। তাত ইমান মিঠা পান বিচাৰি কিন্তু পোৱা নাই, ইমান খাবলৈ মন গৈ আছে। এতিয়া অলপ আগত যাম, তাত পাম নেকি। তাত পালেতো ভালে, আৰু নাপালে তাৰ কি কৰিব, উপায় নাই। ইমান খাবলৈ মন গৈ আছে। এতিয়া বাজিলে 9:30 বাজিলে নেকি। 9:30 বজাতে ইমান ঠাণ্ডা হৈ আছে, আপোনালোকে গম পাই থাকে। আজিকালি ইমান ঠাণ্ডা হয়, ৰ'দ দি আছে হ'লেও ঠাণ্ডা আছে বহুত। ফাইনেলি মিঠা পানটো যেনে তেনে পালোঁ, আৰু এইটো আপোনালোকে চাব পাৰে। এইটো মিঠা পান আৰু এইটো তামোল হয়। তামোলটো নল'ম বুলি ভাবিছিলোঁ, কিন্তু তামোলটো ল'ব লগা হৈ গ'ল, কাৰণ মিঠা পানৰ দামটো ইয়াত আছে 15 টকা, আৰু এইটো 5 টকাৰ লৈছোঁ। তামোল দুটা দিছে 5 টকাৰ, কাৰণ 10 টকাৰ 3টা দিয়ে, সেইকাৰণে এনেই মিলাই কিনে দুটা দিছে আৰু 5 টকাৰ। আগতে মিঠা পানৰ দাম আছিলে 10 টকা, আজিকালি 15 টকা বঢ়াই দিছে। আৰু সিহঁতৰ যে লাভ হ'ব লাগে না, সেইকাৰণে বঢ়াই দিছে চাগে। হ'লেও খোৱা মানুহটো নেৰিব, আৰু 5 টকাৰ তামোল লৈছোঁ। তামোলটো লোৱাটো সিহঁতৰ লছ হৈ গৈছে নেকি। 10 টকাটো 3টাই দিয়ে আজিকালি, আগতে 4টা দিছিলে, আৰু 5 টকাৰ দুটাটো অলপ লছে হৈ যাব নেকি, তেনেকৈ যেন লাগি আছে। লছ হ'লেও দোকানীৰ হ'ব, মোৰ থৰে হ'ব। তো গাইজ ফাইনেলি টেষ্ট লৈ আছোঁ মই, আপোনালোক ঠুক নিনিলিব দেই। তো ফাইনেলি ঘৰ আহি পালোঁ মই এতিয়া। ইয়াত আমাৰ চলি আছে পেণ্ডেলৰ কাম, আপোনালোকে চাব পাৰে। পেণ্ডেলৰ মানুহবিলাক লাট বনে আৰু ইয়াত আছে আমাৰ আয়ান আচাৰ্য। এইটো হৈ আছে আমাৰ খানা খোৱা জেগাটো হ'ব ইয়াত আমাৰ, আৰু আপোনালোকে চাব পাৰে বেলেগ পেণ্ডেলটো ইয়াত বনাই আছে। আৰু এইটো হ'ব আমাৰ মেইন পেণ্ডেলটো। হয় আমাৰ ইনষ্টাগ্ৰাম কিং। সি ইয়াত এতিয়া আমাৰ এনে কাম কৰি আছে, মানে বনাই আছে। আৰু ইয়াত হ'ব ইয়াত আপকামিং কিং। এইটো এটা আমাৰ হ'ব খানা খোৱা জেগা, আৰু মেনেজাৰ হয় এইটো। মেনেজাৰ আমাৰ। তো আপোনালোকক কম দামত টেণ্ট লাগে যদি আমাক যোগাযোগ কৰক। ডিছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ দিয়া থাকিব, কণ্টেক্ট কৰিব পাৰিব। তো কম দামতে আপোনালোকৰ চব গোটেইখিনি হৈ যাব, পুৰা টেণ্ট গোটেইখিনি। ভ্লগটো ইয়াতে খতম কৰিম মই, আৰু নেক্সট ভ্লগত মই একদম বঢ়িয়াকৈ দেখাই দিম ইয়াত বনোৱাবিলাক। এতিয়া জাষ্ট হৈ আছে, এতিয়া নেক্সট ভিডিঅ'টো চাই থাকক।